তলত দিয়া আয়তীয় ঘনকৰ আয়তন নিৰ্ণয় কৰা আমাক দুটা আয়তীয় ঘনক দিয়া হৈছে আয়তীয় ঘনক দুটা আয়তন নিৰ্ণয় কৰিবলৈ কৈছে আমি জানো যে আয়তীয় ঘনকৰ আয়তন উলিওৱাৰ ফৰ্মুলাটো হৈছে দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা তোমালোকৰ সুবিধাৰ বাবে মই ইয়াত লিখি দিছো আয়তীয় ঘনকৰ আয়তন উলিওৱাৰ ফৰ্মুলাটো কি দিশ পূৰণ প্ৰস্থ দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা দিশ পূৰণ প্ৰস্থ পূৰণ কি কলো মই উচ্চতা তেন্তে মই উচ্চতাটো লিখি লওঁ ওকে দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা সকলোৱে জানা ইয়াত আমি এটা আয়তীয় ঘনকৰ আয়তন উলিয়াব পাৰো এতিয়া আমাক কেটা আয়তীয় ঘনক দিয়া হৈছে দুটা প্ৰথমে এই আয়তীয় ঘনকটো চাওঁ আহাচোন এই আয়তীয় ঘনকটো আমাৰ দিশ কিমান দিশ হৈছে আমাৰ 8 মিটাৰ আয়তীয় ঘনকটোৰ দিশ কিমান 8 মিটাৰ পূৰণ প্ৰস্থ কিমান প্ৰস্থটো হৈছে 7 মিটাৰ ঠিক আছে তেন্তে আমি প্ৰস্থৰ জায়গাত কিমান লিখিম 7 পূৰণ উচ্চতা কিমান উচ্চতাটো হৈছে 6 মিটাৰ তেন্তে আমি উচ্চতাৰ জায়গাত লিখিব পাৰো 6 তেন্তে এইকেইটা পূৰণ কৰি দিয়াচোন কিমান পুৰা 8 পূৰণ 7 পূৰণ 6 মানে 8 পূৰণ 7 কৰিলে 56 পাম তাৰ লগত আকৌ 6 পূৰণ কৰিব লাগে তেন্তে ইচ্ছা কৰিলে তুমি এটো কিনাৰত কৰিও চাব পাৰা মই কৈ চাওঁ আহাচোন ধৰি লোৱা 56 পূৰণ কিমান কৰিব লাগে 6 মানে 6 6 গুণ 36 উকললে 3 6 5 গুণ 30 উকলা 3 33 আমি উত্তৰটো কিমান পালো যে তেন্তে 336 তেন্তে আমি ইয়াত লিখিব পাৰো 336 মই এতিয়া এটো মোহাই দিও ওকে এতিয়া তেন্তে এই আয়তীয় ঘনকটোৰ দিশ প্ৰস্থ উচ্চতা কিহত দিয়া হৈছিল মিটাৰত দিয়া হৈছিল তেন্তে ইয়াৰ আয়তনটো আমি লিখিব লাগিব 336 ঘন মিটাৰ বা 336 মিটাৰ কিউব এবাৰ ঠিক একেদৰে আমি দ্বিতীয় আয়তীয় ঘনকটোৰ কাৰণে আয়তন উলিয়া আহাচোন দিশ যেহেতু 4 4 পূৰণ প্ৰস্থ যেহেতু 2 সেইকাৰণে আমি লিখিম 4 পূৰণ 2 ইনটু উচ্চতা জায়গাত মই লিখিব পাৰো 6 ঠিক আছে ওকে উচ্চতা জায়গাত মই লিখিম 6 তেন্তে এইকেইটা পূৰণ কৰি দিয়া এতিয়া 4 2 গুণ 8 আৰু 8 6 গুণ কিমান 8 6 গুণ 48 তেন্তে আমাৰ আনসাৰটো কি হ'ব কিমান হ'ব 48 ঘন ফুট বা ফুট কিউব তেন্তে আমাৰ দ্বিতীয় ঘনকটোৰ আয়তন কিমান 48 ফুট কিউব